কি হিচাপত মানে আচলতে সহায় কৰিম বুলি আহিছোঁ, যদিও বা আমি মানসিকভাৱে বা শাৰীৰিকভাৱে একো তেওঁলোকক সকাহ দিব নোৱাৰোঁ। তথাপি নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰিছোঁ আমি সকলো ওলাই আহিছোঁ। মোৰ লগতে মই আচলতে ধন্যবাদৰ পাত্ৰ বেছিকৈ মোৰ লগত অহা মোৰ বন্ধু বান্ধৱীসকল, তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে। লগতে আজি আমি উপস্থিত আছোঁ ৰঙিয়াৰ বালাপাৰা, যদি মই বালাগাঁও যদি মই ভুল হোৱা নাই, বালাগাঁৱত উপস্থিত আছোঁ আৰু তেওঁলোকৰ বানৰ যি পৰিস্থিতি আমি বুজ লৈছোঁ, সঁচাকৈ বিৰাটেই ভয়াৱহৰ পৰিস্থিতি হৈছিলে। এতিয়া যদিও আজিৰ পৰা অকণ ৰ'দটো দিছে কাৰণে অকণমান শুকাইছে পানী। আমি যি পাৰোঁ কৰিছোঁ আৰু ৰঙিয়াৰ উদয়ন সংঘক মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে আমাক সহযোগ কৰিছে। যি পাৰিছোঁ আচলতে কৰিবলৈ আমি ওলাই আহিছোঁ আৰু সমগ্ৰ অসমত যি পৰিস্থিতি বিৰাজমান হৈছে এয়া আমি সকলোৱে জ্ঞাতই, সকলোৱে আমি অৱগত। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই ধৰণৰ পৰিস্থিতি যিখিনি হৈ আছে সকলোখিনি নাইকিয়া হৈ যাওক আৰু পুনৰ সুখ শান্তি উভতি আহক। ইতিমধ্যে সকলো বেছিভাগ শিল্পী সমাজৰ মানুহ ওলাই আহিছে, গতিকে মই সদায় তেওঁলোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ বা ধন্যবাদৰ পাত্ৰ তেওঁলোক। লগতে দেখিছোঁ এইবাৰ বিভিন্ন সাধাৰণ ব্যক্তিসকল বা আমাৰ পলিটিচিয়ানসকলেতো কৰি আছে নিজৰ ঠাইত, বাকী আমাৰ বিভিন্ন NGOs আছে, তেওঁলোকে ওলাই আহিছে। এইবাৰ পৰিস্থিতি যথেষ্ট ভয়াৱহ, সেইকাৰণে ভাল লাগিছে যে সমগ্ৰ অসম কিন্তু খুব সজাগ হৈ আছে মানুহক সহায় কৰিবৰ কাৰণে, আৰু সেইখিনি দেখি আমিও ৰৈ থাকিব নোৱাৰিলোঁ, আমি ওলাই আহিছোঁ। বেলেগকৈ আচলতে অনুৰোধ জনাব নালাগে, সকলো ইতিমধ্যে ওলাই আহিছে। তথাপি যিসকল এতিয়াও দেখা নাই বা ওলাই অহা নাই, মই অনুৰোধ জনাইছোঁ এই সময়ত আহক, আমি আমাৰ নিজৰ মানুহখিনিৰ বাবে ওলাই আহোঁ আৰু তেওঁলোকক যিখিনি পাৰোঁ সহায়